আমি কিছুদিন পূৰ্বে আমাৰ নাজিৰা এডোখৰ অঞ্চলত আমি ভূৰক্ষক ব্লেক কাৰ্বন ব্যৱহাৰ কৰিবলৈ দিছিলোঁ এখন MS কাটিঙৰ বাগানত। সেই বাগানখনৰ আমি কি ৰিজাল্ট ওলাইছে সেই ৰিজাল্টটো আজি ল'বলৈ আহিছোঁ আৰু সেই ৰিজাল্ট সম্পৰ্কে আপোনালোকক অলপ শ্বেয়াৰ কৰিম। তাৰ লগত বাগানখনৰ কিছুমান দৃশ্য আপোনালোকক শ্বেয়াৰ কৰিম। তাৰ লগত এই বাগানৰ যিজন গৰাকীৰ লগত আমি কিছুমান কথা পাতিম। সেই কথাখিনি আমি আপোনাক ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰিম। এই বাগানখনত আমি আজি দেখা পাইছোঁ ভূৰক্ষক আৰু ব্লেক কাৰ্বন ব্যৱহাৰ কৰাৰ ফলত এই বাগানখন বহুত উন্নত আমি দেখা পাইছোঁ। যি পাতৰ আমি চফ্টনেছ দেখা পাইছোঁ। লগত আপুনি যদি বাগানখন মন কৰে, আজি এপ্ৰিল মাহৰ লাষ্টত এতিয়াও ইউৰিয়া MOP চুপাৰ মৰা হোৱা নাই যদিও বাগানখন ক'লা হৈ আছে। বাগানত চফ্টনেছ দেখা পাইছোঁ আৰু গৰাকী মালিক যিজন তেখেত যথেষ্ট ভাল পাইছে। আমি এই সম্পৰ্কত আমাৰ ভিডিঅ' কৰি আছে আমাৰ মাইনা ফুকন দা। আমি তেখেতক ৰিকুৱেষ্ট কৰিছোঁ যাতে এই বাগানৰ কিছুমান দৃশ্য কেমেৰাত বন্দী কৰে। মজা আছে। অলপ দূৰৰ পৰা ল'ব। গোটেই বাগানটোৰ পৰা এপাক ঘূৰাই দিয়া। এইটো 6 বিঘা প্লট হয় ন? ডিচেম্বৰ মাহত এপ্লাই কৰা হৈছিলে ন? আমি আপোনালোকে এই ভূৰক্ষক আৰু কাৰ্বন ব্যৱহাৰ কৰা বাগানখনৰ কিছু দৃশ্য দেখিবলৈ পাইছে। আমি এই সংক্ৰান্তত এই বাগানৰ গৰাকী যি অনাৰ তেখেতৰ লগত আমি কিছুমান আলোচনা কৰিছোঁ। আমি দাদাক স্বাগতম জনাইছোঁ আৰু আমি দাদাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমত তেখেতৰ নামটো আমি দাদাক ক'বলৈ অনুৰোধ কৰিছোঁ। মোৰ নাম শ্ৰী দলুক্য হাতীমূৰীয়া। হয়, আপুনি কি বস্তু ইয়াত ব্যৱহাৰ কৰিছিলে আৰু কেনেকৈ ব্যৱহাৰ কৰিছিলে, কি মাহত কৰিছিলে আৰু তাৰ পৰা কেনেকুৱা ধৰণৰ লাভ পাইছে এইখিনি আমাৰ দৰ্শকসকলক অকণমান জনাবলৈ অনুৰোধ কৰিছোঁ। এইটো ধৰক মানে ভূৰক্ষক আৰু কাৰ্বনটো আপোনালোকে যেতিয়া মোৰ কাটিং অৱস্থাত ডিচেম্বৰ মাহত সাৱধানতে আমি বাগানবিলাক কটা হয়। এতিয়া আমি ডিচেম্বৰ মাহত তেখেতে আমাৰ লগত যোগাযোগ কৰিছিলে মাইনাই যোগাযোগ কৰাৰ ফলত মই কৈছোঁ যে মানে এইটো আগত আমি ব্যৱহাৰ কৰা নাই, যিহেতু এই বছৰে মই আপোনাৰ পৰা ব্যৱহাৰ কৰিম। তেখেতে এই ভূৰক্ষক আৰু মানে কাৰ্বন তেনেকৈ দিছিলে আৰু তেখেতে যিটো পৰামৰ্শ দিছিলে সেইমতেই মই ছুপাৰ ফছফেট দিয়া নাছিলোঁ, কিন্তু এই গোবৰ যিটো ষ্টক কৰি পেলাই ধূলি কৰি পেলাই কৰা হৈছিলে আৰু সেই ভূৰক্ষকৰ গোবৰ লগত এই প্ৰায় কলম কৰা আগমুহূৰ্তত মানে আগে আৰু ধৰি লওক 2 ঘণ্টা আগত আমি সেইটো মাৰিছোঁ। তাৰপাছতে কাটিবলৈ আৰম্ভ কৰিছোঁ, কলম কাটিছোঁ। এইখিনি আপুনি ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ কি অনুভৱ হৈছে? এতিয়া ধৰক মানে এতিয়ালৈকে মই আজি এপ্ৰিলৰ লাষ্ট, আন বছৰত মই মানে এই ইউৰিয়া বা অন্য কিবা কিবি ছিটিয়াওঁ, কিন্তু এতিয়া এই বছৰ পিছে ছিটিয়াব পৰা নাই। কিন্তু হ'লেও গছখিনি এতিয়া আপোনালোকেও চাইছে, অৱশ্যে আমি গছৰ ৰিজাল্টটো সিমান এটা বেয়া পোৱা নাই, অৱশ্যে ক'লাই হৈ আছে। এতিয়াও তেখেতলোকে মানে এতিয়া এইটো বায়'ভিটা NPK টো দি থৈছে। মই মিলাই পেলাই হেৰি কৰিব পৰা নাই। অহা কালিলৈ এইটো মই মাৰিম বুলিহে ভাবিছোঁ। আজি তাৰিখলৈকে মই কিন্তু আকৌ ব্যৱহাৰ কৰিব পৰা নাই। সাৰটো মানে ইউৰিয়া NPK নমৰাকেও আপুনি ভাল ফল এতিয়ালৈকে পাই আছে? মানে ধৰি লওক সেই পাই আছোঁ, মানে একেবাৰে ডেমেজ হৈ যোৱা নাই বুলি ভাবিছোঁ। এতিয়ালৈকে আমাৰ 6 ৰাউণ্ডমান গুচি গৈছে। কি অনুভৱ কৰিছে ই কৰাৰ ফলত আপোনাৰ মাটিৰ গুণাগুণৰ ক্ষেত্ৰত কি আপুনি দেখা পাইছে? মাটিৰ সৰ্বসাধাৰণতে মানে মাটিৰ গুণাগুণৰ ক্ষেত্ৰত মই বৰ বেছি এটা ৰিজাল্টটো হেৰি নাপালোঁ। ধৰক মানে এনেই মোটামুটি চাহ গছটো চাই পেলাই ভাবিছোঁ যে মানে এইটোৱে যথেষ্ট কাম কৰিছে বুলি অনুভৱ হৈছে। মাটিটো কি হয় আপুনি যদি দেখে আপুনি গম পাব মাটিৰ মইশ্চাৰাইজাৰটো আপোনাৰ ঠিক আছে। দ্বিতীয়তে আপুনি ইয়াত দেখা পাব মাটিৰ pH লেভেল, যদি ছইল টেষ্ট কৰে আপুনি গম পাব ইয়াৰ pH লেভেলটো মেইনটেইন হৈছে, মাটিৰ কাৰ্বনৰ উৎসটো বাঢ়িছে আৰু আপুনি যোনখিনি মাটিৰ বাঢ়িবলগীয়া বেক্টেৰিয়া, সেই বেক্টেৰিয়াখিনি যদি আপুনি লেবত টেষ্ট কৰে আপুনি গম পাব সেই বস্তুখিনি আপুনি বৃদ্ধি হৈছে, যাৰ ফলত আপুনি আজি 6 ৰাউণ্ড পাত বিনা দৰৱ মৰাকৈ ল'ব পাৰিছে। তাৰপাছত আপুনি যদি মন কৰে এতিয়াও বাগানখনত যদি ইউৰিয়া এমাহ পাছতো মাৰে, মই আপোনাক ক'ব বিচাৰোঁ তেতিয়াও আপোনাৰ পাতত আহি থাকিব। মানে আপুনি ভূৰক্ষক আৰু যোনটো কাৰ্বন মাৰিছে তাৰ পৰা বহুত ধুনীয়া ৰিজাল্ট আহে। আমি বহুত জেগাত সেইটো পাইছোঁ আৰু আজি আপুনি নিজে প্ৰেক্টিকেল পাইছে যোনটো বস্তু। তো কি ভাবে এই বস্তুটো আগন্তুক দিনত আমি যদি আৰু 2-1ৰ লগত এই বিষয়ে কথা পাতোঁ তেওঁলোকে
সঁহাৰি পাম বুলি ভাবেনে আপুনি? মই যিহেতু সঁহাৰি পাম বুলি, আৰু আমাৰ যিসকল খেতিয়ক আছে, যিহেতু তেখেতলোকে যদি এনেকুৱা কোম্পানী হেৰি আহে এই তেতিয়া জৈৱিক সাৰৰ এতিয়া ব্যৱহাৰ কৰিলে আমাৰ খেতিয়কসকল উপকৃত হ'ব বুলি মই ভাবোঁ। মোৰ লগতে ধৰি লওক আৰু অন্যান্য খেতিয়কসকলো এনেকৈ উন্নতি হ'ব। যিহেতু তেখেতলোকৰ যিটো ছাজেশ্যন ধৰি লওক, সেই ছাজেশ্যনৰ মতে পৰামৰ্শ মতে যিবিলাক কাম কৰি যাব সেইমতে কৰি যাব লাগে বুলি মই ভাবোঁ আচলতে। তেতিয়াহে আমি দাদাক ধন্যবাদ জনাইছোঁ। হয়, দাদাই যথেষ্টখিনি ভাল পাইছে আৰু তেখেতৰ বহুমূল্য যোনখিনি কথা আমাক দাঙি ধৰিছে, আশা কৰোঁ সেই কথাখিনিৰ পৰা ওচৰ পাজৰত থকা যিসকল খেতিয়ক তেওঁলোকৰ পৰাও আমি এটা ভাল ফিডবেক পাম, যিহেতু দাদাই আমাক অকণমান সেই ক্ষেত্ৰত ছাপোৰ্ট বা সহায় কৰিব। আৰু তেখেতে যি আমাক আজি কৈছে 6 ৰাউণ্ড ইউৰিয়া MOP নমৰাকৈও এতিয়ালৈকে পাত লৈছে, সেইটো আমাৰ কাৰণে এটা বৰ ডাঙৰ খবৰ আৰু সেইটো আমাৰ গৰ্ব কৰিবলগীয়া এইটো এটা বিষয়বস্তু, যিহেতু আমি এইটো ফিল্ডত আজি বহুত দিনৰ পৰা এই কথাখিনিকেই ৰাইজক বুজাব বিচাৰি আছোঁ। আৰু তেখেতে যথেষ্ট ভাল পাইছে, আমি ভাল পাইছোঁ সেই কথাখিনিক লৈ। আমি ধন্যবাদ আদিত্যকো জনাব বিচাৰিছোঁ, দাদাকো জনাব বিচাৰিছোঁ, কাৰণ দাদাই আমাক এটা চান্স দিছে। আৰু তেখেতে এইটো কথাও ক'ব বিচাৰিছে, তেখেতক আমি NPK কাৰ্বন দিছোঁ, তেখেতে সেই বস্তুটো ৰেডি কৰি আছে। আমি তাৰো আপোনালোকক এটা ভিডিঅ' দিবলৈ গৈ আছোঁ অতি সোনকালে, সেইটোও তেখেতে কালি মাৰিব। আশা কৰোঁ NPK ইউৰিয়া আৰু কাৰ্বনৰ পৰা তেখেতে যথেষ্ট লাভ পাব বুলি মই ভাবিছোঁ, কাৰণ বেলেগেও যেতিয়া পাইছে তেখেতেও পাব বুলি ভাবোঁ। আৰু এই সংক্ৰান্তত তেখেতে আমাক সময় দিয়াৰ কাৰণে আমি যথেষ্ট তেখেতক ধন্যবাদ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ আমাৰ মাইনা ফুকন দাক, তেখেতেও ভিডিঅ'টো আমাক কৰিছে। আমি ধন্যবাদ জনাইছোঁ আমাৰ DBM ছাৰক, তেখেত আজি আমাৰ লগত ফিল্ডত উপস্থিত আছে। ধন্যবাদ সকলোকে জনোৱাৰ লগতে আমি আদিত্যকো ধন্যবাদ জনাব বিচাৰিছোঁ যে এই বস্তুটো আমাৰ ভাল আমি ৰিজাল্ট পাইছোঁ। আৰু আমি সেইকাৰণে জয় আদিত্য আৰু জয় আই অসম।